Hello guys, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আৰু এতিয়া কেটা হৈছে জানো এতিয়া 7:30 বাজি গৈছে আৰু মজা উঠিছো হে ফাইদা বই মানুহে বলক নৰে ব্ৰাছে কৰা নাই আমাৰ পোৱালিয়ে গুড মৰ্নিং কব আপোনালোকক কদিয়া Good morning, guys কোৱা গুড মৰ্নিং guys have a nice day কোৱা have a nice day. গুড মৰ্নিং তুমি সোনকালে উঠি একদম হাগি চাগি একদম হাগি তো পিছতকে লগ পাম মই একদম গা চা ধুই আহি লম ব্ৰাছ চাছ কৰি লম ওকে বাই বাই টিলেন দাদা বাই বাই তো পিছতকে লগ পাম মই একদম গা চা ধুই আহি লম ব্ৰাছ চাছ কৰি লম ওকে বাই বাই টিলেন দাদা বাই বাই এ আমাৰ পোৱালিটো দেখিছে আহি পিনি কোচতে বহেহি ছাগলী পোৱালিটো পেকে নহয় মই লৈছো না গাইজ গা চা ধুই আহিলো আৰু চোৱা এইফালে চোৱা আৰু এয়া মিষ্টাৰে উঠনিৰ পৰা মানে মানুহ শুই থকা মানুহ জগাই ফুৰিছে পিছতকে লগ পাম কিবা কিবি কাম আছে এইবোৰ কাম চাম কৰি লওঁ তাৰপিছত লগ পাম আমাৰ ছাগলী পোৱালিৰ লগত কি কৈছে নহয় এইটো জাপানী কাৱৈ দেই জাপানী কাৱৈ চক সেইটো আল্টিমেট এইটো বনাব মানে আলু চাম পিছা 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 চ' গাইজ আজি আমি থাকিম খুৰাহঁতৰ ঘৰত খুৰাহঁতে ৰখাইছে আজিও থাকিম সেইকাৰণে আৰু আমাৰ ঘৰৰ পৰা যিহেতু বেছি দূৰ নহয় আৰু এইটো হ'ল গাঁৱৰ ঘৰ আৰু এতিয়া আমি আছোঁ দেউতাৰ দোকানত এয়া মিষ্টাৰ বহি আছে তুমি পাতিলা ইমান গোন্ধাইছে দেখাই দিছো Tamam guys, gimana kau mangkal dari di mangkal soalnya aku ekte sih. Plat, kita mas, Japani kau. সঁচাকে গোন্ধাইছে Tamam padis. আৰু যিহেতু আপোনালোকক দেউতাই কি কৰে আৰু কোৱাই নাছিলে আপোনালোকক চ' এতিয়া আমি আছোঁ দেউতাৰ দোকানত দেউতাৰ যিহেতু দোকান আছে তো আপোনালোকক দেখাই দিছোঁ দোকানখন এনেই অকণমানকৈ এয়া আৰু এয়া বাকী ভিতৰবোৰ নেদেখাওঁ আৰু আপোনালোকক তো পিছতকৈ লগ পাম আৰু এতিয়া অলপ আগত চালোঁ গংগুবাইখন আৰু বহুত বেছি ভাল লাগিলে চাই পিনি আৰু বহুতেই চাইছে চাগে মই মানে অকলে চিনেমা চাই বহুত বেয়া পাওঁ মানে বৰ লাগে বহুত সেইকাৰণে ভাবিলোঁ যে মানে কালিয়ে যিহেতু জয়াবাক কৈ থৈছিলোঁ যে আমি একেলগে চাম ৰাতি বুলি কিন্তু ৰাতি জয়াবাই শুবলৈ অহা দেৰি হ'ল সেইটো কাৰণে চোৱা নহ'ল ময়ো টোপনি গুচি গ'লোগৈ তো এতিয়া দিনত চাই ল'লোঁ ভাত চাত খাই মেলি দিনত শুই আছিলোঁ তাৰপৰা পূজা মই জয়াবাই তিনিজনী চাই ল'লোঁ তাৰপৰা লাষ্টৰ ডোখৰ সিহঁতি চাব নাপালে লাষ্টৰ ডোখৰ মই অকলে চালোঁ চ' এতিয়া অলপ বহি লওঁ ইয়াতে পিছতকৈ লগ পাম জয়াবাই উঠনিৰ পৰা মানে মেগীৰ কাৰণে এইবোৰ বস্তু যোগাৰ কৰিয়ে আছে কি বস্তু আনিছে এইটো 1 টকীয়া কি হয় এইটো মাই গড 1 টকীয়া মেগী নহয় ভুজিয়া 1 টকীয়া ভুজিয়া এয়া চাওক খাই লওঁ তো তাৰপিছত মেগী খাম গাইজ এয়া চাওক খুৰাই লওঁ পাৰ এয়া এইফালেও আছে এইটো এটা সজা ধেৰ আছে পাৰ মাই গড এয়া আছে আকৌ কোৱা Hello guys. এতিয়া কি তুমি কি বনাবা Moi yes, banana. এই নহয় তুমি মেগী বনাবা নহয় কৈ দিয়া আকৌ গাইছক Moi আজি Maggi banana. আৰু বস্তু কি কি আছে এইবোৰ আলু, বিলাহী কি কি আছে এইবোৰ কৈ দিয়া নাম কৈ দিয়া বন্ধাকবি, বিলাহী, পিঁয়াজ পিঁয়াজ, আলু, এতিয়া তুমি এইবোৰ চব মিক্স কৰি বনাবা ন আজি বন্ধাকবি আলু এইবোৰ ৰেচিপি কৰিম আমাৰ পকৰাত, বিলাহী, এয়া আমাৰ জয়াবাই এতিয়া মেগী যোগাৰ কৰিছে এইবোৰ চব ফালি আছে
চ' মই কি খাই লওঁ তাৰপিছত চকাবলৈ লিখা মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখা এইটো পাক কেলে দিয়া এইটো পাক লগতে লিখা কৰকে কা আকাৰলৈ ইমান দীঘলকে লিখ হা আকৌ লিখা গোটেইটো লিখা তুমি আকৌ লিখি দেখাই দিয়া মই লিখিয়ে দিছোঁচোন চকাটো চোৱা চ ক তাত আকা এইটো চকা হ'ল নাই মাষ্টাৰ আকৌ লিখা আহিছে মাষ্টাৰ লিখা চকা অকল চকা লিখা লিখা ইয়াৰ ভয় খান ইয়াৰ লিখা চকা লিখা গাইজ আজি আকৌ মাংস আছে এয়া এইবোৰ উলিয়ালে জয়াবে দেখাইছোঁ ৰ'ব আপোনালোকক এয়া দেখিছে আজি আকৌ চিকেন আমাৰ মিষ্টাৰে মাংস খাবৰ কাৰণে মেগীয়ে নাখালে খালে আৰু এনেই এচামুচ বোলে তহঁতি বোলে খাই লওঁ বোলে তহঁতৰ পেটবোৰ বেয়া হৈ যাওক বোলে মই সৰহকৈ খাব পাৰিম বোলে তাৰপৰা এতিয়া এইবোৰ আলু পিঁয়াজ নহৰু চব গুচাই লওঁ লগতে এয়া জয়াবাই ভাত বনাই আছে এয়া তো মোৰ মোবাইলটো চাৰ্জো নাই চাৰ্জত দি লওঁ তাৰপিছত একেবাৰে খোৱাৰ সময়তে লগ পাম আপোনালোক বাই বাই এয়া এইবোৰ আৰম্ভ দিছোঁ আৰু কাটিবলৈ তাৰপিছতকৈ লগ পাম আৰু হেল্ল' গাইজ মায়ে মাংস আনিব মাংস মেৰিনেট কৰিছে হেল্ল' গাইজ মই মাংস আনি আছোঁ আপোনাৰ কি কৈছা কোৱা এজনী আমাৰ ছোৱালী এজনী আমাৰ পোৱালি চুলি এয়া চুলি ৱাও নাইচ হেয়াৰ চোৱা তোমাৰ চুলিখিনি দেখোন তোমাৰ মানুহজনীতকৈ ডাঙৰে হৈছে মই মাংস সানি আছো গাইজ চিঞৰি কোৱা অলপ মই মাংস সানি ঐ, আছো ভিনি চেনি guys। আনি দি মই পাইছেহি। চব লগতে একেলগতে আপোনাৰ পিঁয়াজ দিছো আদা নহৰু তাৰে মিঠাতেল অকণমান দি দিছো চব দি সানি থৈ দিম তাৰ পৰা মানে কি হয় মোৰ যে খাবলে মানে মোৰ কি বেয়া হয় জানা সোৱাদ নাই হয় মানে মোৰ কি হয় জানা নাই মোৰ মাংসটো যেতিয়া বনাই ন বনাই হওঁতে মানে ইমানটা মানে খাবলৈ মন নাযায় কিন্তু যেতিয়া এনেকে কেঁচাকে থাকে ন তেতিয়া বেছিকে খাবলৈ মন যায় ৰ'বা এনেকে যেতিয়া কেঁচা হৈ থাকে নহয় যেতিয়া মেৰিনেট কৰি থাকে নাই মানে যিটো গোন্ধ ওলাই নহয় বেয়া খাবলৈ মন যায় মোৰ কি সান্দি কিনে খুৰী দহি বাতি হৈ গ'ল লাগিছে আৰু বহুত ধুনীয়া লাগিছে একদম পূৰা একদম সমান জোখতে হৈছে পৰাপত ফিনিছ কৰি দিলে আৰু এয়া খুৰী হাই কৈ দিয়ক খুৰী আমি খাপে টানাইছো আমি খাপে টানাই লোৱা ভাত খাই হৈ গ'ল আৰু ভাত চাত খাই চব আজৰি আৰু এতিয়া চব বিচনাই গ'ল কিবা খবা নি কি ক'ম আৰু তুমি উঠনিৰ পৰাতো ওলোৱা নাই এতিয়া ওলালা আৰু কিবা এটা কৈ ভাত দিয়া খালোঁ ভাতটো খাই চিকৰকণ খাই ল'লোঁ ভাল কথা তাৰপৰা চ' সেয়া এইফালে মিষ্টাৰ শুই আছে ৰ'ব দেখা বোলে হাই গাইজ মই শুই আছো গুড নাইট কোৱা গুড নাইট অল অফ ইউ বাই বাই ফ্লেছটো মাৰি দিয়া মুখখনলৈ মোনো দেখিব দেখিছে চাগে এয়া মিষ্টাৰ ভূত মিষ্টাৰ ভূত আৰু আমাৰ এজন শুই আছে অলপ মাল অকণ খাই ল'লে খাই লৈ শুই আছে চ' গাইজ শুনগে আৰু তো মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতে পায় তো কাইলৈ লগ পাম একেবাৰে তো আজিলৈ বাই বাই গুড নাইট